ধাৰাপুৰত 15 দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্যগোষ্ঠী অংগনাই বিগত বৰ্ষৰ দৰে এইবেলিও 10 জুলাইৰ পৰা আৰম্ভ কৰিছে 15 দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা। 15 দিনীয়া নাট কৰ্মশালাখন জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজৰা ৰাজচক্ৰ এলেকাৰ ধাৰাপুৰ চাৰিআলিস্থিত ভৱেন ঠাকুৰীয়া কমপ্লেক্সত 10 জুলাইৰ দিনা শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কামৰূপ মহানগৰ জিলা সহকাৰী আয়ুক্ত নৱজ্যোতি নাথ, বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাস, 1 নং ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাসে ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। উপস্থিত আছিল আনহাতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জ্বলা বৰ্মন পিংকীৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাখনত নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ প্ৰায় 40জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অভিনয়ৰ উপৰিও সংলাপ প্ৰক্ষেপণ, নাট্য খেল, সাধুকথা আৰু গল্প কথন, নৃত্য সংগীত, যোগাভ্যাস আদি বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰি শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে অহা 24 জুলাইত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত এক সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিক্ষাৰ্থীসকলৰ দ্বাৰা এখন নাটকো মঞ্চস্থ কৰা হ'ব বুলি প্ৰশিক্ষকে উজ্জ্বলা বৰ্মনে জানিবলৈ দিছে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।